পৰৱৰ্তী এক ব্ৰেকিং নিউজ মাৰ্ঘেৰিটাৰ চাংলং তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ড এটা গেৰেজত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড এই অগ্নিকাণ্ডৰ ফলত গেৰেজটোত থকা কেইবাখনো গাড়ী ভস্মীভূত হৈছে গেৰেজটোৰ কাষতে বাসগৃহলৈ জুই সংক্ৰমিত হোৱাত ঘৰটো ভস্মীভূত হৈছে আমি কিছু ভিজুৱেলছ এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো আৰু যি সময়ত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল সেই মুহূৰ্তৰ ভিজুৱেলছ বন্দী হৈছিল কেমেৰাত আৰু এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কেইবাটাও গেছ চিলিণ্ডাৰো বিস্ফোৰিত হৈছে অগ্নি নিৰ্বাপক বাহিনী আহি জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও ইতিমধ্যে সকলো জ্বলি ভস্মীভূত হৈছে আমি এই দৃশ্য আপোনালোকক দেখুৱাইছো তেতিয়া আমি ডাইৰেক্ট জনালৰ সন্মুখৰ পৰা দেখা পাইছোঁ ইয়াতে জুই লাগিছে তো আমি সকলোকে ওলাই আহি চিঞৰ বাখৰ লগালোঁ চিঞৰ বাখৰ লগাৰ সময়ত আকৌ এবাৰ ফাটিছে যেতিয়া আকৌ এবাৰ ফাটিছে য'ত তেখেতে মানে বিশ্বকৰ্মা মূৰ্তি থয় যোনটো মানে সিহঁতৰ আপোনাৰ কি বুলি কয় ছুইচ বৰ্ডৰ যিখিনি ঠাই ইলেক্ট্ৰিকৰ যিটো ৰুম সেইটো ৰুমত প্ৰথমতে মানে অগ্নিটো উৎপন্ন হৈছে অগ্নিটো উৎপন্ন হোৱাৰ পিছত তাৰপিছত সেইফালে জুই লাগিলে জুই তাৰপিছত কেনেকুৱা ভাৱত বেক চাইডে গ'ল সেইটো আমি ইয়াৰ পৰা এতিয়া আমি ক'ব নোৱাৰোঁ কিন্তু সন্মুখত ইয়াৰ প্ৰথম অগ্নি য'ত লাগিছে সেইটো ৰুমটো ইয়াতে আছিলে সেই বলেৰোটোৰ সন্মুখতে গাড়ী গেৰেজ আছিলে আৰু বাছটো হৈছে যোনটো মানে চিলিণ্ডাৰ যিটো চিলিণ্ডাৰ দি সিহঁতে মানে আপোনাৰ গাড়ী পাৰ্টছ ৱেল্ডিং কৰে বা বস্তু ভঙা সেইবিলাক কৰে সেইটোতে ফাৰ্ষ্ট বাছটো হৈছিলে গোটেইটো চব খতম হৈ গ'ল ভাবি আপোনাৰ এটা আনুমানিক কম হ'লেও আপোনাৰ 15-20 লাখ টকা তাৰ এটা বেছিয়ে হ'ব কম নহ'ব